অতি বলিষ্ঠ সিদ্ধান্ত। অধ্যক্ষ মহোদয়, আমি কেতিয়াও বিগত সময়ছোৱা আমি সদনত যিসকল সদস্য উপস্থিত আছো সেইসকলে কাহানিও শুনা নাই যে কোনোবা চৰকাৰে এবাৰতে 1 লাখ পদ পূৰণ কৰাৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে। অতি সাহসী সিদ্ধান্ত অধ্যক্ষ মহোদয়। বৰ্তমান কোভিড-সৃষ্ট পৰিৱেশ, এই পৰিৱেশতো যে চৰকাৰখনে নিবনুৱা যুৱক যুৱতীসকলক এটা স্থায়ী সমাধানৰ সূত্ৰৰ লগতে চৰকাৰখনক অধিক কৰ্মমুখী গতিশীল কৰাৰ চেষ্টা কৰিছে। গতিকে মই পুনৰবাৰ কৈছো যে এই প্ৰক্ৰিয়াৰে আমি গোটেইখিনি আমি স্বচ্ছভাৱে এই কাম কাজখিনি কৰি যাম আৰু আমি আমাৰ ভৱিষ্যতৰ যুৱক যুৱতীসকলে এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ কাৰণে চৰকাৰে সকলো ক্ষেত্ৰতে আমি প্ৰস্তুত থাকিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে 2021 বৰ্ষৰ 11 মে তাৰিখে অনুষ্ঠিত প্ৰথম কেবিনেট বৈঠকত চৰকাৰী খণ্ডত ৰাজ্যখনৰ 1 লাখ শিক্ষিত যুৱক যুৱতীক নিযুক্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই নিযুক্তি এখন কমিটি গঠন কৰা হৈছে। সেই অনুসৰি বৰ্তমান সময়ত নথকা এই দুইটা দিশে বিবেচনা কৰি মঞ্জুৰীকৃত খালী পদৰ বৰ্তমান স্থিতি সম্পৰ্কে জনপ্ৰশাসনীয় বিভাগক আমি অনুৰোধ জনাইছো। এতিয়ালৈকে প্ৰায় সকলো বিভাগে তেওঁলোকৰ বিভাগসমূহত থকা বৰ্তমানৰ খালী পদ সম্পৰ্কে আৰু প্ৰয়োজনীয়তা অনুসৰি নতুন পদৰ সৃষ্টি সম্পৰ্কে কমিটিক অৱগত কৰিছে আৰু প্ৰায় 1 লাখ খালী পদ তথা নতুন পদ সৃষ্টিৰ বাবে আমি প্ৰস্তাৱ লাভ কৰিছো। বিভিন্ন বিভাগৰ প্ৰয়োজনীয় খালী পদ সম্পৰ্কে আমি ইয়াত এখন তালিকাও অন্তৰ্ভুক্ত কৰিছো। অধ্যক্ষ মহোদয়, যথেষ্ট দীঘল এখন তালিকা। মই তালিকাখন আমি প্ৰায় 1,93,43 পূৰণ কৰিবলগীয়া মুঠ পদৰ সংখ্যা। এইটো মাথো এক সূচক তালিকা আৰু বিভাগ